টুইটাৰৰ প্ৰতিষ্ঠাতা জেক ডৰ্চিয়ে নিৰ্মাণ কৰি উলিয়াইছে এটা নতুন মেছেজিং এপ্লিকেশ্যন যাৰ নাম হৈছে বিটচাট। এই নতুন এপ্লিকেশ্যনটো প্ৰচলিত আনবোৰ এপ্লিকেশ্যনৰ পৰা যথেষ্ট পৃথক। এই নতুন এপ্লিকেশ্যনটোক ইণ্টাৰনেট ৱাইফাই একো নালাগে, আনকি চিম কাৰ্ড এখনো নালাগে, কাৰণ ই কাম কৰে ব্লুটুথ প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰ কৰি। কিন্তু ডাঙৰ সমস্যাটো হৈছে ব্লুটুথ ছিগনেলৰ ৰেঞ্জটো একেবাৰে কম, মানে পৰিসৰটো খুবেই কম, সাধাৰণতে 100 মিটাৰৰ ভিতৰত। তেনেহ'লে দূৰত থকা মানুহ এজনলৈ, মানে ৰেঞ্জৰ বাহিৰত থকা মানুহ এজনলৈ মেছেজ পঠিওৱা যাব কেনেকৈ? এই সমস্যাটো সমাধান কৰিবলৈ জেক ডৰ্চিয়ে বিচাৰি উলিয়াইছে এটা অভিনৱ উপায়। বিটচাট এপ্লিকেশ্যনটোৱে ওচৰে পাজৰে থকা অন্য মানুহৰ ডিভাইচবিলাকক, য'ত বিটচাট এপ্লিকেশ্যনটো আছে, কেৰিয়াৰ হিচাপে ব্যৱহাৰ কৰিব। ধৰক এৰ পৰা মেছেজ এটা পঠাব লাগে বিলৈ, কিন্তু বি আছে দূৰত, মানে ৰেঞ্জৰ বাহিৰত। এনেকুৱা পৰিস্থিতিত এ প্ৰথমতে মেছেজটো প্ৰেৰণ কৰিব ওচৰতে থকা চিলৈ, আৰু চিৰ পৰা মেছেজটো গৈ সোমাবগৈ তেওঁৰ ৰেঞ্জৰ ভিতৰত থকা বিৰ ডিভাইচত। গোটেই মেছেজবিলাক হ'ব এণ্ড টু এণ্ড এনক্ৰিপ্টেড, গতিকে প্ৰেৰণ কৰোঁতা আৰু গ্ৰহণ কৰোঁতাৰ বাহিৰে কোনেও এই মেছেজবিলাক চাব নোৱাৰিব। বিটচাট অহাৰ লগে লগে হোৱাটছএপৰ দৰে এপ্লিকেশ্যনবিলাক অপ্ৰাসংগিক হৈ পৰিব বুলি এতিয়া ক'ব পৰা নাযায়। কিন্তু কিছুমান পৰিস্থিতিত, ধৰক প্ৰাকৃতিক দুৰ্যোগ আদিত যেতিয়া আমাৰ অন্যান্য নেটৱৰ্কবোৰ ব্যাহত হৈ পৰে, তেনেকুৱা পৰিস্থিতিত বিটচাট কিন্তু এটা অতি উপযোগী সাধনৰূপে বিবেচিত হ'ব।